Good morning Guwahati, welcome back to my YouTube channel. আমি কালি ৰাতি গুৱাহাটী পালোহি ভিডিঅ' বনাবলৈ নহ'লে কাৰণ মোৰ মোবাইলত চাৰ্জো নাছিলে আৰু ৰাতি ইমান ভালো নাহে ফটো সেইকাৰণে এতিয়া আমি যাম পল্টন বজাৰত আছিলোঁ কালি ৰাতি আমি পল্টন বজাৰত থাকিলোঁ এতিয়া আমি যাম গণেশগুৰি কাম আছে কামখিনি কৰি লৈ আকৌ এই হোটেললৈকে আহিম হোটেললৈ অহাৰ পিছত খিনি দেখাই আছোঁ আপোনাক তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ A few moments later. আকৌ পাই গ'লোহি ৰুম বাহিৰৰ কাম হৈ গ'ল বাহিৰৰ ইমান ভিডিঅ' দেখাব নোৱাৰিলে বহুত ভিৰ গুৱাহাটী সেইকাৰণে চলায়ো যাব লাগে দেখাব পৰা নহ'ল এতিয়া ৰুম পালোহি ৰুমৰ পিছত আমি ইয়াৰ পৰা ওলাই যাম তেতিয়া আকৌ ব্লগটো ষ্টাৰ্ট কৰিম ৰুমৰ পৰা ওলালোঁ ৰুম খালী কৰিলোঁ ৰুম খালী কৰি এতিয়া তললৈ যাওঁ তললৈ গৈ স্কুটিত বেগ চেগ বান্ধি লৈ ওলাই যাওঁ বস্তু দিছে না বস্তু ইয়াৰ চব বস্তু হাতৰ বস্তু চেণ্ডেলযোৰ এইযোৰ চেণ্ডেল লিফ্ট থকা কাৰণে ৰৈ আছোঁ অথনি বা 2 মিনিটমান হ'ল লিফ্ট আহি গ'ল লিফ্ট আহিব নাহিলি খেলি মেলি মই কৈছোঁ নে তই টিপিছ এইটো টিপিছে সি কৈছে মোক খেলি মেলি কৰিছোঁ বুলি ফুল আকৌ লাগি ধৰিলে এতিয়া যাম এই ওপৰ লগটো লাগি ধৰিলে ওপৰ লগটো ফুল ফুল আকৌ বাদ দে সেইটো ফুল নাখালা এই ইয়াত তলত টিপিবগৈ লাগিব ই মাষ্টৰ চব ই মাষ্টৰ দিছে নাই লিপ খুলি বেয়া কৰিছে মাষ্টৰে হ'ব বাদ দে যাওঁ ইমান টান নাখায় লগটো দেখা নাই নি ওপৰ লগটো হৈ গ'ল সেই লগটো লাগি গ'ল দেখা নাই ইমান ধুনীয়া আহিল লিফ্ট অকণমান ৰোৱাই লাষ্টৰ লিফ্টৰ দৰ্জা একো নকৰে আমি লাহে গৈ থাকোঁ তললৈ নামিবা তললৈ আহি আছোঁ লাহে ধীৰে গৈ থাকোঁ তললৈ লগৰটো পটাপট গুচি গ'ল টাইম হ'ল 11টা আমি ওলাই দিলোঁ বৰষুণ দিব ওলাই বতৰ বেয়া অলপ বৰষুণ নাই বৰষুণ দিবও পাৰে আমি জেগাটোলৈ যাম জেগাটোত গৈ আপোনালোকক দেখুৱাম বাৰু তাত ফটো চটো মাৰি আৰু তাৰপিছতে আমি আকৌ ঘূৰি চাই থাকোঁ দেখিলে আমি উমানন্দ অকণমান টাইম আৰু ৰ'লোঁ ৰৈ ফটো চটো মাৰিলোঁ ভিডিঅ' বনাই এতিয়া জাষ্ট ওলাই আহিছোঁ বৰষুণো দি আছে বৰষুণটো দি থকাৰ কাৰণে আমি অলপ সোনকালে ওলাই আহিছোঁ কাৰণ আমি যাবগৈ লাগিবতো বহুত দূৰ মিনিমাম 330 কিলোমিটাৰমান যাব লাগিব সেইকাৰণে আমি ওলাই আহিলোঁ ওলাই আহি ইয়াতে ৰ'লোঁ অলপ ব্ৰহ্মপুত্ৰ ভিউ পইণ্ট ওচৰত আছোঁ ভিউ চব নাই ভিউ কি মজা লাগিছে মানে ৰ'দটো ওলোৱা নাই কাৰণে বৰ ধুনীয়া হাৱা এটা মাৰি আছে ভিউ পইণ্টৰ
পৰা ওলাই আহিলোঁ ওলাই আহি আমি দাদা এজনক লগ কৰিলোঁ আমাৰ ঘৰৰ ওচৰত দাদা এজন আছিলে দাদাজনক লগ কৰি এতিয়া আমি গৈ আছোঁ অলপ পিছত খানাপাৰা পাম খানাপাৰাৰ পিছত আৰু যদি ভিডিঅ'টো ভাল পাইছে চাই থাকিব আৰু যিমান পাৰোঁ দেখুৱাম দিনটো শুভ হওক আৰু এয়া আমি দেখিলোঁ গজৰাজক আমি এতিয়া যাওঁ আৰু তেওঁক সেৱা চেৱা কৰি দূৰৰ পৰাই সেৱা কৰিলোঁ আৰু গণপতি বাপ্পা মৰিয়া এয়া যোৰাবাট পাই গ'লোহি চাই থাকক ৰ'দটো ইমান দিয়া নাই এতিয়ালৈকে দিয়া নাই কাৰণে আমি গৈ ইমান কষ্ট পোৱা নাই ৰ'দটো দি থাকিলে মানে গৈ বৰ অশান্তি লাগে গাতে ৰ'দটো পৰে গৰমো উঠে এই ৰাইট ছাইডৰ যিটো ৰাস্তা দেখিছে সেই ৰাস্তাটোৱেদি যায় শ্বিলঙলৈ সকলোৱে জানিব পাৰে কিন্তু যিখিনিয়ে নাজানে চাই লওক আৰু এইফালেদিয়ে শ্বিলঙলৈ যায় নেক্সট মোৰ ৰাইড কৰিম চাগে শ্বিলঙলৈ যদি পাৰোঁ ভিডিঅ' চিডিঅ' বনাম আৰু চাই থাকিব যদি চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি গুৱাহাটীৰ পৰা ওলাই অহাৰ পিছত প্ৰথমখন টোল গেট পাৰ হ'ম টোল গেটত টু হুইলাৰৰ পইচা নলয় কিন্তু ফ'ৰ হুইলাৰৰ পৰা পইচা দিব লাগে বৰষুণ দি দিলে বৰষুণটো দি দিয়াৰ কাৰণে এইটো ৰ'দটো লোৱা নাই পাহাৰৰ ছাইডটো চব নাই ডাৱৰে ডাৱৰ পূৰা ফুল হৈ গৈছে ডাৱৰ
নগাঁও বাইপাছ পাই গ'লোহি কিবা এটা খাব লাগিব ভোক লাগিছে আমি ৰাতিপুৱাই খোৱা এতিয়ালৈকে মানে মাজতে ৰৈ ৰৈ খাইছোঁ কিন্তু ভোক লাগিছে অলপ বেছিকৈ কিবা এটা খাই লওঁ One hour later. খাই হৈ গ'ল আমি আকৌ ওলাই আহিলোঁ আমি এতিয়া ৰাস্তাত ইমানকৈ নৰওঁ যিমান পাৰোঁ যাম আৰু ভিডিঅ'টো চব ভিডিঅ' আপোনাৰ দেখাব পৰা নাই ভিউ দেখাব পৰা নাই কাৰণ বেছিকৈ দেখাই দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে সৰু সৰুকৈ যিমান পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি এতিয়া পালোহি নগাঁও পাৰ হৈ আহিছোঁ ছেকেণ্ডখন টোল গেট পালোহি এতিয়া বৰ্তমান দুখন টোল গেটে আছে আৰু এখন বনাই আছে দেৰগাঁও পাৰ হৈ মানে আমাৰ যোৰহাটৰ ফালৰ পৰা আহিলে দেৰগাঁও পাৰ হৈ আৰু এইফালৰ পৰা গ'লে দেৰগাঁও নোপোৱা আগত 3 নম্বৰখন টোল গেট আমি পাম পাই গ'লোহি আমি কাজিৰঙা সোমাইছোহি মানে অলপ আন্ধাৰ হৈ গ'ল টাইমো আমাৰ অলপ হ'ল সেইবাবে এতিয়া ৰাতিটো ইমান ভালকৈ ভিডিঅ'টো নেদেখিব হ'লেও দেখাইছোঁ আৰু যদি ভাল পায় আৰু চাই থাকিব ৰাতিও দি আছে ডিউটি দেখিছে ফৰেষ্ট গাৰ্ডজনে ইমান কষ্ট ইমান আন্ধাৰত তেওঁ ৰাতি অকলশৰীয়াকৈ ডিউটি দি আছে সেয়া আমি বোকাখাট পালোঁহি বোকাখাটত পেৰা ল'লোঁ পেৰা লৈ এতিয়া ঘৰলৈ যাম মোবাইলত চাৰ্জ নাই সেইকাৰণে আগৰ ভিডিঅ' আমি বনাব নোৱাৰিবও পাৰোঁ নন আহি থকা অলপ ভাগৰ এটা লাগিছে যাম আৰু 5 মিনিটমান ৰৈ লৈছোঁ 5 মিনিটমানৰ পিছত আকৌ যোৰহাটলৈ যাম আৰু নুমলীগড় পালোহি আৰু বেছি দূৰ নাই আৰু নুমলীগড় আমি ৰোৱা নাই বোকাখাটতে ৰ'লোঁ ৰৈ পেৰা চেৰা ল'লোঁ সেয়া আপোনালোকে দেখিছিলে অলপ আগত ভিডিঅ'টো আমি ক'তো নৰলোঁ দেৰগাঁৱত ৰ'ম বুলি ভাবিছিলোঁ কিন্তু নৰলোঁ মানে ডাইৰেক্ট আমি যাওঁ টাইমো বহুত হৈ গ'ল সেইকাৰণে 9:30 হৈ গ'ল আমি এয়া কেউ পাৰ হৈছোঁ কেউ পাৰ হৈ আহিছোঁ আৰু ইয়াৰ আগতো ভিডিঅ' দেখিছিলে আপুনি এয়া চুকাফা সমন্বয় ক্ষেত্ৰ ৰাতি ভিউ চাওক লাইট দি থয়তো দেখিবলৈ বহুত ধুনীয়া লাগে যোৰহাট বৰুৱা চাৰিআলি পাই গ'লোহি বৰুৱা চাৰিআলিৰ ওচৰত আমাৰ বৰষুণে পাইছিলে অলপ সেইকাৰণে 5 মিনিটমান ৰ'ব লগা হ'ল ৰৈ পেলাই আমি এতিয়া ঘৰলৈ যাওঁ যোৰহাটৰ ভোগদৈলং পাই গ'লোহি এয়া আমাৰ যোৰহাটৰ ভোগদৈলং দেখিছে আমি আৰু 5 মিনিটমান লাগিব ঘৰলৈ যাওঁতে ভিডিঅ'টো ইয়াতে আমি সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ছাইডত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব যদি সেইটো আপোনালোকে ক্লিক নকৰে তেনেহ'লে মোৰ পিছৰ ভিডিঅ'বোৰ আপোনালোকৰ ন'টিফিকেশ্যনত নাহিব ভিডিঅ'টো সমাপ্ত কৰিছোঁ টাইম হৈ গ'ল এতিয়া 10টা বাজিলে লগৰটোক ঘৰত থ'ম ঘৰত থৈ ঘৰলৈ যাম গুড নাইট শুভৰাত্ৰি বাই বাই